Hey guys, welcome back to the channel. আৰু আজি মই আপোনালোকক ক'ব আহিছো এনেকুৱা এটা ডাঙৰ গিফটৰ কথা যেটো আপুনি আৰু মই সদায় বিচাৰি আছো কাৰণ এই গিফটটো বুলে যদি আমি পাও আমাৰ লাইফটো বহুত ধুনিয়াকৈ চলি যাব সো হেইটোৰ কাৰণে ইমান এটা ইম্পৰ্টেন্ট বস্তু হয় যেটো আমাৰ নিজৰ লাইফৰ কাৰণে জনাটো বহুত প্ৰয়োজন তো আশা কৰো আপোনালোকে নিজৰ পাৰ্সোনাল লাইফত এইখিনি কথা শিকি লৈ ব্যৱহাৰ কৰিবলৈ ট্ৰাই কৰিব এই গিফটটো সো বলক কথাখিনি আৰম্ভ কৰো এতিয়া চাওক আমাৰ যদি লাইফত আমি নিজৰ ক্ষেত্ৰত চাব যাও আমি দেখিছো যে আমি সকলোৱে কিবা নহয় কিবা এটা প্ৰবলেমত পৰি আছো আৰু সেই প্ৰবলেমটো সলভ কৰিব বা সমাধান কৰিব বিচাৰি আছো কিন্তু আমি নিজৰ ফালৰ পৰা যদি পৰা নাই আৰু তেনে সময়ত যদি বেলেগ এজন কোনোবা ফ্ৰেণ্ডে হওক বা বেলেগ এজন ব্যক্তিয়ে আমাক সেই প্ৰবলেমটো সলভ কৰি অকমান সহায় কৰি দিয়ে তেতিয়া কেনেকুৱা লাগিব কেনেকুৱা প্ৰভাৱ পৰিব আমাৰ নিজৰ মাজত নিশ্চয়কৈ ভাল লাগিব নিশ্চয়কৈ এটা ভাল প্ৰভাৱ পৰিব এতিয়া আপোনালোকে চাওক আপোনাৰ ওচৰত থকা মানুহবিলাক আপোনাৰ সোসাইটিত থকা মানুহবিলাকক তেওঁলোকেও নিজৰ প্ৰবলেমত জৰ্জৰিত হৈ আছে আৰু তেওঁলোককো বিৰাট প্ৰয়োজন হৈ আছে আপোনালোকৰ সেই ডাঙৰ গিফটটো আৰু সেই গিফটটো হৈছে আপোনাৰ সহায় আজিৰ সময়ত কি হৈছে আমি মানুহে মানুহক সহায় কৰিবলৈ নিবিচাৰো হেইটোৰ কাৰণে আমি দেখি আছো উদাহৰণ মানুহে মানুহক মাৰি আছে আমি ভিডিও কৰি আমি ফেসবুকত হোৱাটসএপত ইউটিউবত আমি আপলোড কৰি আছো ভাবক কেনেকুৱা এটা টাইম হৈ গৈছে আমি বুলে শিক্ষিত মানুহ আমি বুলে শিক্ষিত সমাজৰ এজন ব্যক্তি আপুনি ভাবিবনে এনেকুৱা তো সেই কাৰণে মই আপোনালোক এইখিনি কথাই ক'ব আহিছো আৰু আপোনালোকে এটা সত্য বা চিৰসত্য কথা কি ভাবে মানি লওক যে এই পৃথিৱীখনত আমাৰ লাইফত জন্মৰ পৰা মৃত্যুলৈকে আমাৰ প্ৰবলেমৰ কেতিয়াও শেষ নহয় কিন্তু আমি সলিউশন আমি নিজৰ ক্ষেত্ৰতে বিচাৰি ল'ব লাগিব আৰু সেই কাৰণে এই প্ৰবলেম বিলাক আমি কেনেদৰে হ্যান্ডেল কৰিব লাগিব হেতু নিজৰ কাৰণে জনাটো বহুত প্ৰয়োজন চাওক কিছুমান প্ৰবলেম আমি নিজে সলভ কৰিব পাৰো কিন্তু কিছুমান প্ৰবলেম আমি বেলেগৰ সহায় ল'ব লাগিব তো হেইটোৰ কাৰণে ইয়াত কি প্ৰয়োজন সহায়ৰ প্ৰয়োজন মানুহক সহায় কৰা মেন্টালিটিটো বহুত প্ৰয়োজন যেটো আজি আমাৰ বহুত অভাৱ হৈ আছে আমি দেখি আছো এতিয়া আপোনালোকে বা বহুত মানুহে এইটো ভাবে যে তাৰ প্ৰবলেম হৈ আছে মই যদি তাক সহায় কৰিব যাও তাতে কি ফায়দা হ'ব মোৰ কি লাভ হ'ব তো গাইস প্লিজ আপোনালোকে লাভৰ কথা লোকসানৰ কথা এবিলাক ভাবিব নালাগে তেও মানুহ হয় ময়ো মানুহ হয় এই পৃথিৱীখনত সকলোৱে অকমান আপোনাৰ সহায়ৰ প্ৰয়োজন হৈ আছে তো সেই কাৰণে আপুনি যিমান পাৰে সিমান মানুহক সহায় কৰিবলৈ ট্ৰাই কৰক আপোনালোকৰ সদায় ভাল টাইম থাকিব নেকি নাথাকে যেতিয়া ভাল টাইম থাকে আপোনাৰ সেইখিনি সময় আপোনাৰ ভালকৈ চলি যাব লাইফত যদি আপোনাৰ এটা হঠাতে বেয়া টাইম আহি যায় তেতিয়া আপোনাৰ প্ৰয়োজনটো হ'বই বেলেগৰ সহায় তেতিয়া কি কৰিব তো সেই কাৰণে আপুনি যদি বেলেগৰ প্ৰবলেম এটা আপোনাৰ নিজৰ প্ৰবলেম বুলি সলভ কৰিবলৈ আগবাঢ়ি যায় বা তেওঁৰ সেই প্ৰবলেমটো সলভ কৰি দেখুৱাই তেতিয়া আপোনাৰো যদি কেতিয়াবা সেই প্ৰবলেম বিলাক আহে নিশ্চয়কৈ তেওঁলোকে আপোনাৰ সহায় কৰিবলৈ আগবাঢ়ি আহিব আৰু ইয়াত যদি মই কওঁ ইয়াৰ ফায়দা কি হ'ব ইয়াৰ লাভ কি হ'ব ইয়াত লাভ এইটোৱে হ'ব আমাৰ মাজত ইউনিটি বাঢ়িব হেল্প কৰাৰ মেন্টালিটি বাঢ়িব য'ত কোনো প্ৰবলেমৰ আহিব কিন্তু সেই প্ৰবলেম বিলাক আমি সলভ কৰাৰ ক্ষেত্ৰত কোনো টাইম নালাগে কোনো মেন্টাল হেডেক নাহিব তো সেই কাৰণে আজিৰ সময়ত আমাৰ সহায় কৰা মেন্টালিটি বহুত প্ৰয়োজন আৰু আমাৰ সকলোৰে মাজত ফ্যামিলিৰ প্ৰবলেম কেৰিয়াৰৰ প্ৰবলেম কিন্তু আমি সমাধানটো আমি বিচাৰি আছো তো ইয়াতকৈ বেটাৰ এইটোৱে আমি মানুহে মানুহক যদি সহায় কৰিব বিচাৰো তেতিয়া হলে আমাৰ নিজৰ মাজত থকা প্ৰবলেম বিলাক সলভ কৰিবৰ কাৰণে আমাৰ সহায়ৰ গিফটটো বেলেগৰ পৰাই আহিব তো ইয়াতকৈ আৰু ডাঙৰ গিফট কি হয় তো হেইটোৰ কাৰণে কৈছিলো আজিৰ এই গিফটটো ইমান এটা ইম্পৰ্টেন্ট হয় ইমান এটা ইম্পৰ্টেন্ট বিষয় হয় নিশ্চয়কৈ আপোনালোকে নিজৰ লাইফৰ ক্ষেত্ৰত এখিনি যদি কথা ভালকৈ বুজি লৈছে বা বিচাৰিছে তেতিয়া আপুনি বুজি পাব কথাখিনি তো সেই কাৰণে সিম্পল ভাষাত কলো আপোনালোকে সিম্পল ভাৱে বুজিবৰ কাৰণে তো এতিয়াৰ পৰাই আপোনালোকে বেলেগক সহায় কৰিবলৈ বিচাৰক আপোনাৰ নিজৰ কিবা ফায়দা হ'বনে নহয় হেতু বাদ দিয়ক আপুনি যদি বেলেগক সহায় কৰে আপুনি উল্টাকে আপুনি সেই সহায়ৰ গিফটটো পাবই পাব
তো সেইকাৰণে কথাখিনি ক'লোঁ যদি মোৰ কথাখিনি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব যিবিলাক মানুহৰ লগত প্ৰব্লেম চলি আছে সকলোৰে মানুহৰ মেণ্টেলিটিবিলাক ভাল কৰিব লাগে আমি সকলোৱে সেইটো ট্ৰাই কৰাটো বহুত বহুত প্ৰয়োজন চ' এই ক'লোঁ এইখিনি কথা চিম্পল ভাষাত তো আজিলৈ এৰিলোঁ বাই বাই লাইক কৰিব কথাখিনি যদি ভাল লাগিছে বাই বাই